গুড মৰ্নিং গাইজ। আজি আমি ৰাতিপুৱা চাহৰ লগত খাইছিলোঁ, অৰ্থাৎ ব্ৰেকফাষ্ট কৰিছিলোঁ। আজি আমাৰ চাহ আৰু পুৰি, ইয়াৰ লগত কি খাইছোঁ আপোনালোকে হয়তো ধৰিব পৰা নাই। এই বাতিটোতে ৰখা হৈছে অলপ দহি, আৰু এই আজি দহিৰ লগত কাৰ্যটো পোনপ্ৰথমে হৈছে, আৰু কিয়নো আমি আগে পিছে তেনেকৈ খোৱা নাই পুৰি, আৰু সেয়েহে এইবাৰ প্ৰথম। আৰু মই দেখিছিলোঁ এবাৰ হোটেলত এজন ব্যক্তিয়ে দহি আৰু পুৰি খাই আছিলে। দেখোঁতে ভাবিছিলোঁ ময়ো এদিন খাম নেকি বুলি, কিন্তু হোটেলত খোৱা নহ'ল, আৰু আজি ঘৰতে খাইছোঁ। আৰু টেষ্টিটো লৈছোঁ, খাবলৈ কেনেকুৱা হয় ইয়াৰ টেষ্ট নিশ্চয় ভাল লাগিব। সেয়েহে ব্যক্তিজনে খাইছিল, আৰু এয়া কেইবাবছৰ আগৰ কথা, কিন্তু মোক খোৱা নহ'ল আগৰ পৰা। আৰু আজি কামটো মই কৰিম বুলি ফাইনেল কৰিলোঁ, আৰু সেয়ে কালি অলপ দহি লৈ আহিছিলোঁ, আৰু সেই দহিৰ লগত খাবলৈ আমি যা যোগাৰ কৰিছোঁ এনেদৰে। আৰু মানুহগৰাকীয়ে পুৰি আছে এইফালে এনেদৰে, আৰু এই পুৰিখিনি পোৱাৰ পিছতে হোৱা হ'ব আমাৰ খোৱাৰ কাৰ্যটো। আপোনালোকক কেতিয়াবা খাই চাব এনেদৰে দহি আৰু পুৰি একেলগে সৈতে, দহি কৈ আছোঁ, কিন্তু দৈ গাখীৰ আৰু পুৰিৰ লগত খাই চাব, আৰু ইয়াৰ টেষ্টিটো কেনেকুৱা এদিন লৈ চাব। আৰু যিসকলে খোৱা নাই তেওঁলোককে খাইছোঁ, আৰু হয়তো কিছু সংখ্যক লোকে খাবও পাৰে, নিশ্চয় খাইছে, নোখোৱা নহয়। আজি আমাৰ পুৰিকেইখন মিঠাতেলতে পোৱা হৈছে, কিয়নো কালি ৰিফাইন অনা নহ'ল, সেয়েহে আজি মিঠাতেলতে পোৱা হৈছে। উপায় নাই, এনেদৰে মানুহগৰাকীয়ে পুৰি বনাই আছে, আৰু শেষ হোৱা নাই, শেষ হ'বলৈ হৈছে লাহেকৈ, আৰু দুইখনমান আছে পুৰিবৰ কাৰণে। আৰু চাই থাকক আমাৰ ভিডিঅ'টো আজি কেনেকুৱা যেন লাগে। যদি ভাল লাগিছে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু নতুনকৈ চাইছে যদি এটা ছাবস্ক্ৰাইব কৰি দিব। এইফালে কাষত চাহো গৰম কৰি আছে, আজি ৰঙা চাহ খোৱা হ'ব, সেয়েহে চাহ গৰম কৰা হৈছে এনেদৰে। লাহে লাহে পুৰিকেইখন প্ৰায় পুৰি শেষ হ'বলৈ হৈছেগৈ, আৰু দুটামান মাত্ৰ বাকী আছে। চাওকচোন এয়া পিছৰ অংশটো আমাৰ ভিডিঅ'টো কেনেকুৱা ধৰণৰ কি লাগে আপোনালোকৰ। আমাৰ ল'ৰাটোৱে এতিয়ালৈকে গম পোৱা নাই পুৰি কিহৰ লগত খাম, সেয়েহে আমি আগতীয়াকৈ কোৱাও নাই। অৱশ্যে খাই নাখায় চাম আজি। তেওঁ পুৰি আৰু দৈ গাখীৰ খাই নাখায়। অৱশ্যে দৈ খাবলৈ বেয়া পোৱা মানুহ তেনেকৈ নাথাকে, কিন্তু তাৰ ভিতৰতে দুই এজন থাকে দৈ খাবলৈ বেয়া পায়, আৰু মোৰতো দৈ বহুত প্ৰিয়, মানুহগৰাকীও প্ৰিয়, লগতে ল'ৰাটো খায়, অৱশ্যে নোখোৱা নহয়। আৰু আজি চাওঁ তেওঁ খাই নাখায়। এইফালে শেষৰ ৰুটিকেইটা মানুহগৰাকীয়ে শুকানকৈ বনাইছে, শুকান ৰুটি বনাইছে, আৰু যিহেতু শুকান ৰুটিও স্বাস্থ্যৰ কাৰণে বেয়া নহয়, লগতে খায়ো বেয়া নালাগে, সেয়ে শুকান ৰুটিও আজি আমি খাই চাম দহিৰ লগত, আৰু ইয়াৰ টেষ্টি কেনেকুৱা লাগে। পুৰি আৰু শুকান ৰুটি দুইটাৰ টেষ্টি আজি আমেজ লোৱা হ'ব আমাৰ। এইফালে দেখিছেনে, এয়া আমাৰ চাহ আৰু পুৰি লগতে দৈ গাখীৰ, এই সকলোবিলাক ৰেডি কৰি ৰাখিলে মানুহগৰাকীয়ে প্লেট এখনত মোক এনেদৰে খাবলৈ সজাই দিছে, আৰু খাওঁ, ইয়াৰ সোৱাদ লওঁ আজি। যিসকলে দৈ গাখীৰ লগত পুৰি খোৱা নাই আজিলৈকে, তেওঁলোকে এবাৰ খাই চাব, ইয়াৰ সোৱাদ লৈ চাব। আৰু আজিও আমি ল'বলৈ লৈছোঁ সোৱাদ। আৰু আগলৈ নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ।